Hello everyone, welcome to Zeron Classes. আশা কৰোঁ সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি আছে ঠিক আছে তো HSLC প্ৰিপাৰেশ্যন আমি কৰি আছোঁ নহয় জানো তো তাৰ কাৰণে যিটো সায়েন্স পাৰ্ট আছে সেইটো হ'ল মই পঢ়াম সিদ্ধাৰ্থ ছাৰ হ'ব তো তোমালোকৰ কাৰণে আজি আমি চেপ্টাৰ ষ্টাৰ্ট কৰিম সেইটো হ'ল কি লাইফ প্ৰচেছেছ বা জীৱন প্ৰক্ৰিয়া ঠিক আছে তো এই চেপ্টাৰটোত আমি কি পঢ়িম যে জীয়াই থাকিবৰ কাৰণে হয় না জীৱন প্ৰক্ৰিয়া মানে কি যে লাইফ জীয়াই থাকিবৰ কাৰণে আমাৰ বডিত বিভিন্ন ধৰণৰ কিছুমান এসেনশিয়াল কি হয় দৰকাৰী প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়া চলি থাকে আৰু সেই প্ৰক্ৰিয়াবিলাকৰ যিটো গোটেইখিনি ষ্টৰি হ'ব গোটেই কাহিনীটো সেইটো আমি ক'ত পঢ়িম লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া নামৰ এই চেপ্টাৰটোত ঠিক আছে তো আৰম্ভ কৰোঁ নহয় জানো তো এতিয়া কিবা এটা বস্তু জীয়াই থকা মানে কি এই যে আমি যে জীৱন প্ৰক্ৰিয়া বুলি ক'লো ঠিক আছে লাইফ প্ৰচেছেছ বুলি ক'লো লাইফ বা জীৱন হয়নে মানে জীয়াই থকা গতিকে জীয়াই থকা আৰু এটা জীয়াই নথকা বস্তুৰ মাজত ডিফাৰেন্স কি পাৰ্থক্য কি হয়নে যে আমি দেখো ঠিক আছে যে তোমাৰ প্লেন্টছ হওক উদ্ভিদ হওক কিছুমান প্ৰাণী আছে মাছ হওক চৰাই হওক কি আছে সেইটাক আমি কি বুলি কৈছো জীৱিত বুলি কওঁ হয়নে লিভিং বুলি কওঁ ৰাইট আৰু কিছুমান দেখো যে কি আছে নন লিভিং বস্তু আমাৰ চাৰিওফালে থাকে ঠিক আছে ঊলৰ বল জোতা এযোৰ ঠিক আছে তোমাৰ মোবাইল ফোন যিটো তুমি চাই আছা মেবি তোমাৰ লগৰ ঘৰৰ গাড়ীখন আমি জীয়াই থকা বুলি কওঁ জানো সিহঁতক দিজ আৰ কি নন লিভিং থিংছ বা অজীৱিত বস্তু নহয় জানো তো এনেকুৱা কি বস্তু আছে যিটো কাৰণে আমি সিহঁতক জীয়াই থকা বুলি কওঁ বা জীয়াই নথকা বুলি কওঁ ঠিক আছে তো তাৰ কাহিনীটো হ'ব কি এই চেপ্টাৰটোৰ আৰম্ভণি তো কি হ'ব যে কেৰেক্টাৰ্ছ অফ লিভিং অৰ্গেনিজিম যে জীৱিত যিখিনি জীৱ আছে হয়নে সেই জীয়াই থকা জীৱখিনিৰ কিছুমান কি থাকে চৰিত্ৰ থাকে যিখিনি আমি দেখা পাওঁ হ'ব তো কি কি আছে আমি চাওঁ যে জীয়াই থকাৰ কাৰণে কি হ'ব পাৰে যে ইউজুৱেলি আমি কি দেখো কিবা এটা বস্তু যে লৰচৰ কৰি আছে হয়নে যে কুকুৰ এটা বোলে দৌৰি গ'ল ঠিক আছে এইফালৰ পৰা মানুহ এটা খোজকাঢ়ি গৈ আছে হয়নে তেতিয়া আমি কি দেখো যে যেতিয়া মুভমেণ্ট বা যেতিয়া চলন হয় তেতিয়াহ'লে আমি এটা কি বুলি ক'ব পাৰোঁ যে ই কি হৈ আছে জীয়াই আছে হয়নে ই জীৱিত অৱস্থাত আছে বুলি আমি ক'ব পাৰোঁ হয়নে এতিয়া গছ এজোপাটো খোজকাঢ়ি নুফুৰে ফুৰে জানো গছ এজোপা দৌৰি ফুৰে জানো জঁপিয়াই ফুৰে জানো নুফুৰে তো গছ এজোপা যিহেতু মুভমেণ্ট তেনেকৈ নকৰে খোজকাঢ়িটো ইফালে ইফালে নাযায় গতিকে এতিয়া গছজোপা জীয়াই আছে বুলি আমি কেনেকৈ ক'ম যে আমি কি দেখিব পাৰোঁ যে কি বৃদ্ধি বা আমি ইয়াক কি বুলি কৈছোঁ গ্ৰোথ তো এই যিটো গ্ৰোথ বা বৃদ্ধি হৈছে ঠিক আছে এই গ্ৰোথ বা বৃদ্ধিটোৱে কি দেখাইছে যে গছজোপা সৰুৰ পৰা কি হৈছে ডাঙৰ হৈছে এই যে সৰুৰ পৰা যে গছজোপা ডাঙৰ হৈছে তো সেইটো বস্তুৱে কি বুজাইছে বা বৃদ্ধিটোৱে কি বুজাইছে যে সেই বস্তুটো কি হৈছে জীয়াই আছে দ্যাট মিনছ প্লেণ্টছখিনি বা উদ্ভিদখিনি কি হৈ আছে জীয়াই আছে ৰাইট নেক্সট আমি কি চাব পাৰোঁ নিউট্ৰিশ্যন বা পৰিপুষ্টি ঠিক আছে এই যে আমি বৃদ্ধি বা বিকাশৰ কথা যে ক'লো হয়নে যে গ্ৰোথৰ কথা ক'লো গছ এজোপা ডাঙৰ হ'ল বা কেঁচুৱা এটা সৰুৰ পৰা যে ডাঙৰ হ'ল হয়নে তোমালোক একদম কেঁচুৱা হয়নে কেইদিনমান আগতে কোচতে উঠি আছিলা কেইবছৰনো হৈছে তাৰপিছত আহি পেলাই তোমালোকে এতিয়া পুৰা বাইক লৈ ঘূৰি ফুৰা নহয় জানো এতিয়া সেই যে গ্ৰোথ যে হ'ল হয়নে নহয় সেই বাচ্চাটোৰ পৰা যে ইমান ডাঙৰ হ'লা এনেই হ'লা জানো তাৰ কাৰণে কিছুমান বস্তু তোমাক দৰকাৰ হৈছে হয়নে নহয় আৰু সেই বস্তুখিনিয়ে যিখিনি বস্তুৰ দ্বাৰা আমাৰ বৃদ্ধি আৰু বিকাশ হৈছে ঠিক আছে সেইখিনি বস্তুৰ কাৰণে আমাক কি লাগিব এনাৰ্জি লাগিব হয়নে নিউট্ৰিশ্যন লাগিব মানে কি পুষ্টিকৰ দ্ৰব্য লাগিব ঠিক আছে যে তুমি খাদ্য খালা হয়নে নাই খাদ্যত কি থাকে খাদ্যৰ পৰা আমি কি পাম এনাৰ্জি পাম হয়নে আৰু কি পাম লগতে পুষ্টি পাম যে আমাৰ বডিয়ে কি পাব শক্তি আহৰণ কৰিব এনাৰ্জি পাবা হয়নে আৰু পুষ্টি বা নিউট্ৰিশ্যন পাবা যাৰ কাৰণে আমাৰ বৃদ্ধি বিকাশ হয় তো সেইকাৰণে নিউট্ৰিশ্যন বা পৰিপুষ্টি এটা সৰু চেলৰ পৰা আৰম্ভ কৰি ঠিক আছে এটা বেক্টেৰিয়া হওক তাকো কিহৰ প্ৰয়োজন শক্তি বা এনাৰ্জিৰ প্ৰয়োজন আৰু সেই শক্তি বা এনাৰ্জি ক'ৰ পৰা পায় সেই খাদ্যৰ পৰা পায় আৰু সেই খাদ্য আহৰণৰ গোটেই কাহিনীটোৱে কি তেতিয়াহ'লে আমাৰ নিউট্ৰিশ্যন বা কি পৰিপুষ্টি তো নিউট্ৰিশ্যন বা পৰিপুষ্টি আমি কি হিচাপে চাব পাৰোঁ যে এটা চৰিত্ৰ কিহৰ চৰিত্ৰ জীৱিত এটা জীৱৰ চৰিত্ৰ বা লিভিং অৰ্গেনিজম এটাৰ কি হ'ব পাৰে কেৰেক্টাৰ হ'ব পাৰে ঠিক আছে নেক্সট কি হৈ গ'ল ৰেছপিৰেশ্যন ঠিক আছে আচ্ছা কেঁচুৱা এটা যেতিয়া তোমাৰ দৌৰি মেলি থাকে ঠিক আছে বাচ্চা এটা যেতিয়া দৌৰি মেলি থাকে বা তোমালোকে যেতিয়া দৌৰি মেলি থাকা হয়নে নহয় ঠিকে আছে তোমালোক জীয়াই আছা কথা কৈ আছা চিঞৰি আছা চিঞৰ বাখৰ কিবা কিবি নহয় জানো কিন্তু তোমালোক যেতিয়া শুই থাকা কুকুৰ এটা ধৰি লওক শুই আছে তুমি কেনেকৈ গম পালা যে সি জীয়াই আছে সেইটো একো মুভমেণ্ট কৰা নাই হয় নে নহয় শুই থাকোঁতেতো তাৰ বৃদ্ধি বিকাশ এক ছেকেণ্ডততো হৈ নাযায় হয় নে নহয় তেতিয়াহ'লে এনেকুৱা আমি কি চাই পেলাই ক'ব পাৰোঁ যে ই জীয়াই আছে যে যেতিয়া তুমি দেখিবা বাচ্চা এটা ধুনীয়াকৈ খেলি মেলি অলপ পাছত যে শুই আছে কুকুৰ এটা যে শুই আছে আমি কি দেখোঁ যে সি যি হ'লেও উশাহ নিশাহ লৈ আছে হয়নে ধুনীয়াকৈ উশাহ লৈ আছে বা উশাহ এৰি আছে নিশাহটো এৰি দিছে তো তাকে আমি কি বুলি কৈছোঁ শ্বসন বা কি ৰেছপিৰেশ্যন তো
শ্বসন বা ৰেস্পিৰেশ্যন তেতিয়াহ'লে এটা কিহৰ চৰিত্ৰ হ'ল যে জীৱিত যিখিনি জীৱ আছে লিভিং যিখিনি অৰ্গেনিজম আছে তাৰ এটা চৰিত্ৰ কি হৈ গ'ল তেতিয়াহ'লে শ্বসন বা কি ৰেস্পিৰেশ্যন ঠিক আছে নেক্সট আহিলে কি আমাৰ ৰেচন এটা চোৱা তুমি খাদ্য হিচাপে কিবা এটা বস্তু বাহিৰৰ পৰা লৈছা হয়নে সেইখিনি বস্তু লৈছা যেতিয়া সেইখিনি বস্তু তুমি প্ৰচেছ কৰিবা হয়নে যিখিনি প্ৰক্ৰিয়াৰ মাজেদি তুমি খাদ্য ভাঙিলা মিলিলা হয়নে নহয় তো তাৰপিছত কি হ'ব কিছুমান ৱেষ্ট প্ৰডাক্ট বনিব আৰু সেই ৱেষ্ট প্ৰডাক্টখিনি যেতিয়া বাহিৰলৈ যেতিয়া উলিয়াই দিব লাগিব নিজৰ বডি চ' অদৰকাৰী বস্তু নিজৰ বডিত জমা থোৱাৰ কিবা দৰকাৰ আছে জানো নাই যদি অদৰকাৰী বস্তুখিনি বা কেতিয়াবা আমাৰ কি হ'ব কিছুমান বিক্ৰিয়াবিলাকৰ ৰিয়েকশ্যনবিলাকত কি হ'ব কিছুমান টক্সিক হয়নে পয়জনাছ কিছুমান বস্তু কি হ'ব পাৰে ফৰ্মেশ্যন হ'ব পাৰে সেইখিনি বডিৰ পৰা উলিয়াই দিব লাগিব জমা হৈ থাকিলে আমাৰ প্ৰব্লেম হ'ব তো তাৰ কাৰণে কি হয় ৰেচন আমি দেখিবলৈ পাওঁ ঠিক আছে আমাৰ কাৰণে কি আছে কিডনি বা কিবা কিবি কি কৰিব ব্লাড ফিল্টাৰ কৰি লেতেৰাখিনি পেলাই দিব কিন্তু ইয়াতে এটা বস্তু আহি যায় কি ব্যাপন বা আমাৰ যিটো কি প্ৰক্ৰিয়া আছিলে যাৰ থ্ৰুৱেদি কি হ'ব যে এটা এককোষীয় জীৱ ঠিক আছে ইউনিচেলুলাৰ জীৱ আছে ঠিক আছে এটা চোৱা ইউনিচেলুলাৰ এণ্ড মাল্টিচেলুলাৰ এককোষীয় বহুকোষীয় তোমালোকে আই হোপ বুজি পোৱা কাৰণ এইখিনি ক্লাছ 9ত আছিলে যে এককোষীয় জীৱ মানে কি যে এটা কোষেৰে জীৱিত এটা কোষেৰে তোমাৰ যিখিনি জীৱ সৃষ্টি হয় সেইখিনি আমি কি বুলি কওঁ এককোষীয় আৰু যিখিনি জীৱ বহুতখিনি কোষ মিলি পেলাই বনে এটাক আমি কি বুলি কওঁ বহুকোষীয় ৰাইট তো যেতিয়া এই চেলৰ মেম্ব্ৰেনেদি কি কৰিব সিহঁতি এইফালৰ পৰা এইফালে কি কৰি দিব ৱেষ্টখিনি বাহিৰলৈ উলিয়াই দিব পাৰে বা দৰকাৰী বস্তু ল'বও পাৰে ঠিক আছে তো এক্সক্ৰিশ্যন বা ৰেচন তোমাৰ ইউনিচেলুলাৰ অৰ্গেনিজমৰ পৰা ধৰি মাল্টিচেলুলাৰ আমাৰ নিচিনা ডাঙৰ ডাঙৰ বা হাতী এটা লাগে হয়নে বহুত ডাঙৰ তাৰ বজুটো কি হ'ব ৰেচন হ'ব গতিকে তোমালোকে নিজে ভাবি চোৱা ৰেচনটো তেতিয়া হ'লে যদি কিবা এটা বস্তু বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি এটা ইউনিচেলুলাৰ জীৱৰ পৰা ধৰি হাতী বা তাতকৈও ডাঙৰ জীৱ ডাইনাছৰো যদি আছিলে সিহঁতৰ বজুটো হৈছিলে হয় নে নহয় তো ইমানখিনি জীৱৰ ভিতৰত যেতিয়া হয় গতিকে ৰেচনটো কি হ'ব এটা কেৰেক্টাৰ অফ কি হ'ব লিভিং অৰ্গেনিজম বা জীৱ জীয়াই থকাৰ এটা হেৰি কি হ'ব চৰিত্ৰ হ'ব ঠিকে আছে নেক্সট কি আহি গ'ল ৰিপ্ৰডাকশ্যন বা কি আছিলে প্ৰজনন চোৱা এইটো এটা বহুত ডাঙৰ এটা কেৰেক্টাৰ কাৰণ এতিয়া চোৱা এটা মোবাইল ফোনৰ পৰা দুটা মোবাইল ফোন হৈ যায় নেকি নাযায় হয়নে কাৰণ মোবাইলটো কি জীৱিত নহয় এখন টেবুলৰ পৰা দুখন টেবুল হৈ যায় নেকি নহয় কিন্তু ৰিপ্ৰডাকশ্যন এনেকুৱা এটা বস্তু যিটো কি হ'ব লিভিং অৰ্গেনিজমৰ মাজতেই হ'ব কাৰণ লিভিং অৰ্গেনিজমে কি ক'ব পাৰে এটাৰ পৰা কি ক'ব পাৰে দুটা জীৱ সৃষ্টি কৰিবলৈ আমি দেখা পোৱা যায় হয়নে যে ফৰ এক্সাম্পল এটা বেক্টেৰিয়া আছিলে এটা বেক্টেৰিয়া কি হ'ব তেতিয়াহ'লে ধৰি লওঁ এইটো এটা বেক্টেৰিয়া এইটো এটা কি হৈ থাকিলে বেক্টেৰিয়া ঠিক আছে ই কি কৰিব নিজৰ মাজতে কি হৈ থাকিব ভাগ হৈ কি হৈ যাব দুটা ইয়াৰ পৰা কি ওলাই আহিব পাৰে বেক্টেৰিয়া ওলাই আহিব পাৰে তো এটাৰ জেগাত এটা কেইটা হৈ গ'ল দুটা তো এইটোকে আমি কি বুলি ক'লো প্ৰজনন হয়নে নহয় বা বংশবৃদ্ধি হয়নে তো এই যিখিনি বেচিক কেৰেক্টাৰ আছে ৰিপ্ৰডাকশ্যন ঠিক আছে মানুহৰ পৰা ধৰি তোমাৰ ৰিপ্ৰডাকশ্যনৰ কেছত মিছে হৈ গৈছে ক'বলৈ যে ৰিপ্ৰডাকশ্যনৰ কেছত কি মানুহৰ ক্ষেত্ৰতো চোৱা হয়নে নহয় মানুহৰ ক্ষেত্ৰতো কি হ'ব ল'ৰা ছোৱালী মানুহ জীৱিত হয়নে নহয় বা উদ্ভিদ হয়নে নহয় উদ্ভিদৰ কি হ'ব ধৰি লোৱা আম হয়নে আমৰ কি লাগিলে আমৰ গুটি থাকে গুটিটো গৈ পেলাই যেতিয়া কি কৰিবগৈ মাটিত পৰিবগৈ তাৰ পৰা আকৌ কি ওলালে আমৰ পুলি হয়নে তো এই ৰিপ্ৰডাকশ্যনটো ঠিক আছে প্ৰজননটো কি তেতিয়াহ'লে এটা তোমাৰ চৰিত্ৰ কিহৰ লিভিং অৰ্গেনিজম বা তোমাৰ জীৱিত জীৱবিলাকৰ এটা এই চৰিত্ৰ ঠিক আছে হৈ গ'ল আই হোপ প্ৰজননৰ পইণ্টটো বুজি পালা এতিয়া এই গোটেইখিনিয়ে যে মুভমেণ্টে হওক গ্ৰ'থ নিউট্ৰিশ্যন ৰেস্পিৰেশ্যন এক্সক্ৰিশ্যন ৰিপ্ৰডাকশ্যন যিখিনি আছে এইবিলাক বৃদ্ধি পৰিপুষ্টি শ্বসনে হওক এইখিনি যিখিনি আছে তেতিয়াহ'লে আমি কি গম পালোঁ এইখিনিয়ে কিহৰ এটা তেতিয়াহ'লে চৰিত্ৰ জীৱিত জীৱখিনিৰ বা লিভিং অৰ্গেনিজমৰ চৰিত্ৰ যে জীয়াই থাকিবৰ কাৰণে এইবিলাক প্ৰচেছ আমি দেখিবলৈ পাওঁ ঠিক আছে মে বি মুভমেণ্ট তুমি প্লেণ্টত দেখিবলৈ পাওঁ কিন্তু তাৰতো প্লেণ্টত কি দেখিবা গ্ৰ'থ মই এইটো কোৱা নাই যে কিতাপত বা এইটো ক'ব বিচৰা নাই যে এই গোটেইখিনি এটা লিভিং অৰ্গেনিজমৰ থাকিব লাগিব কিন্তু মষ্ট অফ ইট তোমালোকে কি দেখিবলৈ পাবা প্ৰায়খিনিয়ে কি দেখিবলৈ পাবা এটা জীৱত দেখিবলৈ পাবা মে বি তুমি গছ এজোপাই খোজকাঢ়ি যোৱা নেদেখিব পাৰা মে বি এই পইণ্টটো তোমালোকে চবতে নেদেখিব পাৰা কিন্তু বৃদ্ধিটো দেখিবা হয়নে প্লেণ্টতো পৰিপুষ্টি দেখিবা প্লেণ্টতো শ্বসন দেখিবা হয়নে উদ্ভিদেও কি ল'ব কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন বাহিৰলৈ উলিয়াই দিয়ে যেতিয়া তোমাৰ খাদ্য প্ৰস্তুত কৰে আৰু নিজেই নিজৰ গাত এনাৰ্জি বনাবৰ কাৰণে শক্তি আহৰণৰ কাৰণে অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিয়ে প্লেণ্টেও ৰেস্পিৰেশ্যন কৰিছে প্লেণ্টেও বাহিৰলৈ অদৰকাৰী বস্তু পেলাই দিয়ে হয়নে নহয় প্লেণ্টেও কি কৰিছে ৰিপ্ৰডাকশ্যন কৰিছে উদ্ভিদেও ৰিপ্ৰডাকশ্যন কৰিছে গতিকে এইকেইটাৰ ভিতৰত প্ৰায়খিনি কেৰেক্টাৰ তোমালোকে কিহত দেখিবলৈ পাবা গোটেইখিনি নেদেখিলেও ক'ত জীয়াই থাকিবৰ কাৰণে লিভিং অৰ্গেনিজমত দেখিবলৈ পাবা ঠিক আছে আই হোপ এইখিনিলৈকে বুজি পাইছা যে জীয়াই থাকিবৰ কাৰণে এইখিনি কি আছে কিছুমান চৰিত্ৰ যিখিনি আমি ডিছকাছ কৰিলোঁ
ঠিক আছে তো এটা কিতাপত বহুত ইম্পৰ্টেণ্ট এটা বস্তু দিয়া আছে যেটো বুজাটো বহুত দৰকাৰ সেইটো হ'ল কি মলিকুলাৰ মুভমেন্টৰ কথা কৈছে বা আণৱিক চলাচলৰ কথা কিবা এটা কৈছিলে ঠিক আছে তো আমি চাই লওঁ কি আছে তো মলিকুলাৰ মুভমেন্ট বা আণৱিক চলাচল মানে কি তাৰ কাৰণে আমি ক্লাছ 9 ৰ চেপ্টাৰ এটালৈ যাম দ্য ফান্ডামেন্টেল ইউনিট অফ লাইফ হয়নে যেটো আমি কি বুলি কওঁ সেল বা কোষ তো আমি জানো যে জীৱবিলাক কিহেৰে গঠিত যেটো মই সেল থিওৰিও কৈছিলে যে কি কৈছিলে জীৱবিলাক কিহেৰে গঠিত কোষেৰে গঠিত হয় নে নহয় আমি মানুহ হলো ঠিক আছে আমাৰ চকুৰ ভিতৰতো কি আছে কোষ আছে স্কিনত কোষ আছে হাৰ্টত কোষ আছে হয় নে আমাৰ প্ৰত্যেকটো বস্তু কিহেৰে নিৰ্মিত কোষেৰে গঠিত হয় নে সেলেদি বনিছে ৰাইট এতিয়া এই সেল বিলাকতো জীয়াই থাকিব লাগিব হয় নে নহয় দ্যাট মিন্স কি প্ৰত্যেকটো বস্তু সেলেৰে যেতিয়া বনিছে ব্ৰেইনে হওক ঠিক আছে কোষেদি বনিছে সেলেদি বনিছে হাৰ্টে হওক লাংস হওক ঠিক আছে যি বস্তু একো আমাৰ বডি কিহেদি বনিছে সেলেদি বনিছে ইভেন বোনছও কিহেদি বনিছে সেলেদি বনিছে তো প্ৰত্যেকটো বস্তু যেহেতু সেলেদি বনিছে গতিকে সেলটো জীয়াই থাকিব লাগিব যেটো কাৰণে আমি তাক ফান্ডামেন্টাল ইউনিট অফ লাইফ বুলি কওঁ তো সেলটো জীয়াই থাকিবৰ কাৰণে তেতিয়াহলে কি হ'ব লাগিব তাৰ ভিতৰত কিছুমান বস্তু ঘটি থাকিব লাগিব তো সেল এটাৰ ভিতৰত যিখিনি বস্তু ঘটা সেইখিনি আমি কি বুলি কওঁ মলিকুলাৰ মুভমেন্ট যে সেলখিনিৰ ভিতৰত কিছুমান মলিকিউলছৰ বা অণুবিলাকৰ কি হ'ব চলন হ'ব ইয়াৰ অৰ্থটো কি চলাচল বা মুভমেন্ট মানে কি বুজাইছে যে তোমাৰ যেটো কি হ'ব আমাৰ বডিত ৰিঅ্যাকশনছ হয় ঠিক আছে আমাৰ বডিত যিখিনি কি হ'ব ৰিঅ্যাকশনছ হয় বা আমি এটা কি বুলি কওঁ বিক্ৰিয়াবিলাক বেলেগ বেলেগ ধৰণৰ কি হ'ব বিক্ৰিয়াবিলাক যে হ'ব ৰিঅ্যাকশনছ বিলাক যে হ'ব সেইখিনিক আমি একেলগে কি বুলি কৈ দিও মেটাবলিজম তো কোষবিলাক তেতিয়া হলে কেনেকৈ চলি থাকে কাৰণ তাৰ ভিতৰত অণু বা মলিকিউল বিলাকে ইফাল সিফাল কৰি থাকে আৰু সেই ইফাল সিফাল কি হিচাপে কৰে ৰিঅ্যাকশন হিচাপে বা বিক্ৰিয়া হিচাপে কৰে আৰু এই গোটেইখিনি বিক্ৰিয়া ঠিক আছে আমাৰ বডিত যিমানখিনি বিক্ৰিয়া হয় ৰিঅ্যাকশন হয় গোটেইখিনি একেলগে আমি কি বুলি কওঁ মেটাবলিজম বুলি কওঁ ঠিক আছে বা আমি কি বুলি কওঁ উৎপাদন বুলি অসমীয়াত কোৱা হয় বা আমি কি বুলি কওঁ মেটাবলিজম বুলি কওঁ ঠিক আছে এতিয়া এই মেটাবলিজম বোলা বস্তুটো কি হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে এক ধৰণক আমি কি বুলি কওঁ এনাবলিজম ঠিক আছে য'ত কি হ'ব তোমাৰ বেলেগ বেলেগ বস্তু কি হ'ব তোমাৰ লগ হৈ পেলাই বেলেগ এটা বস্তু বনাব ঠিক আছে ফৰ এক্সাম্পল ফটোসিনথেসিস হয় নে নহয় তোমালোকে পঢ়ি আহিছে সৰুৰ পৰা ফটোসিনথেসিস কি হ'ব যে কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ লৈ পেলাই ইন দ্য প্ৰেজেন্স অফ সানলাইট যে সূৰ্যৰ ৰশ্মিৰ পোহৰত কি হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগ হৈ পেলাই আমাৰ কি হ'ব খাদ্য প্ৰস্তুত হ'ব তো বেলেগ বেলেগ বস্তু মিলি পেলাই এটা বস্তু বনাইছে গোটা বস্তু বনাইছে তাকে আমি কি বুলি কৈছো এনাবলিজম যে তোমাৰ কি হ'ব য'ত কি হ'ব বস্তু গঠন হয় ঠিক আছে তো কি গম পালো তেতিয়া হলে যে য'ত যিবিলাক ৰিঅ্যাকশনত বস্তু গঠিত হয় ঠিক আছে হেতু এটা হল তোমাৰ কি এনাবলিজম আৰু এক ধৰণৰ ৰিঅ্যাকশন কি থাকিব যাক আমি ইংলিশত কি বুলি কওঁ ক্যাটাবলিজম তো এই ৰিঅ্যাকশনটোত কি হ'ব চাবা ইয়াত কি হ'ব বস্তু ভাঙিব যে আমি যেটো বস্তু বনালো খাদ্য বনিলে হেতু ৰেসপিৰেশনত কি হয় খাদ্যটো ভাঙি পেলাই ইয়াৰ পৰা কি ওলাব বস্তু ভাঙি পেলাই বাকিবিলাক বস্তু ওলাই যাব যে ফৰ এক্সাম্পল কি ওলাই যাব যদি ধৰি লওঁ ফটোসিনথেসিসৰ ইয়াত যদি কি বনিছিলে গ্লুকোজ বনিছিলে কি বনিছিলে গ্লুকোজ তেতিয়াহলে কি হ'ব এটো ভাঙি পেলাই কি পাইছো আমি কাৰ্বন ডাই অক্সাইড পাইছো আৰু কি পাইছো ওৱাটাৰ তো ফাৰ্স্ট ৰিঅ্যাকশনটোত আমি ইয়াত কি কৰিছিলো যে কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ মিলি পেলাই কি বনাইছিলে তেতিয়া হলে গ্লুকোজ বনাইছিলে C6H12O6 যেটো আমি কিহত পঢ়িছিলো ফটোসিনথেসিস নহয় জানো আকৌ একেটা ৰিঅ্যাকশন আছে একেটা বস্তুকে চাই উদ্ভিদত বা প্ল্যান্টত কি হৈ আছে যেটা সূৰ্য ৰশ্মি পৰে ঠিক আছে তেতিয়া হলে সানলাইটৰ বা সূৰ্য ৰশ্মি পোহৰত কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী মিলি পেলাই কি বনাইছে কাৰ্বোহাইড্ৰেট বনাইছে গ্লুকোজ বনাইছে ৰাইট এটো তোমাৰ প্ল্যান্টতে হৈছে আকৌ সেই একেটা প্ল্যান্টতে কি হ'ব এটো খাদ্য কাৰ্বোহাইড্ৰেট বা তোমাৰ গ্লুকোজ মানে কি এটো এটা খাদ্য গছজোপাক যেটা শক্তি দৰকাৰ হ'ব এই গ্লুকোজটোকে ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ ইয়াৰ লগতে কি পাওঁ আমি এনাৰ্জি ওলাই ঠিক আছে তো সেই তোমাৰ এটো বস্তু এটো হ'ব ৰেসপিৰেশনত কাৰ্বোহাইড্ৰেট ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড ওলাই যাব ওৱাটাৰ ওলাব আৰু কি পাওঁ আমি তাৰ লগতে এনাৰ্জিও পাই যাম হয় নে নহয় তো এই দুটা ৰিঅ্যাকশনৰ কাহিনী কি যে এটা বস্তু এটা কি বেলেগ বেলেগ বস্তু মিলি পেলাই এটা বস্তু বনিছে আৰু ইয়াত এটা বস্তু ভাঙি পেলাই বেলেগ বেলেগ বস্তু বনিছে তো এনাবলিজম আৰু ক্যাটাবলিজম দুইটা মিলাই আমাৰ কি হ'ব উৎপাদন বা কি হ'ব মেটাবলিজম নামৰ তোমাৰ কি হ'ব ৰিঅ্যাকশনছ বিলাক হয় তো গোটেই এনাবলিজম প্লাস ক্যাটাবলিজম আমি কি বুলি ক'ব পাৰো তেতিয়াহলে মেটাবলিজম যে বেলেগ বেলেগ ধৰণৰ বিক্ৰিয়া হ'ব পাৰে তো বেলেগ বেলেগ ধৰণৰ বিক্ৰিয়াক আমি কি ভাগত ভাগ কৰিব পাৰো দুটা ভাগত যেতিয়া কি হ'ব বেলেগ বেলেগ বস্তু একেলগ হৈ বনিব ঠিক আছে হেতু এক ধৰণৰ বিক্ৰিয়া হ'ব পাৰে আৰু এক ধৰণৰ বিক্ৰিয়া কি হ'ব পাৰে এটা বস্তু ভাঙি তাৰ পৰা বেলেগ বেলেগ বস্তু হোৱা
ঠিক আছে আৰু সেই দুইটাকে আমি একেলগ যদি কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব সিয়ে মেটাবলিজম ঠিক আছে তো আমাৰ লিভিং কণ্ডিশ্যনত থাকিবলৈ হ'লে ঠিক আছে আমি জীয়াই থাকিবলৈ হ'লে আমাৰ প্ৰত্যেকটো চেলৰ ভিতৰতে কি হ'ব কিছুমান ৰিয়েকশ্যন বা কি হৈ থাকিব বিক্ৰিয়া চলি থাকিব ঠিক আছে আৰু এই ৰিয়েকশ্যন বা এই বিক্ৰিয়াবিলাকক আমি একেলগে মেটাবলিজম বুলি কৈছিলোঁ ঠিক আছে বাট ইয়াৰ মেইন পইণ্ট যিটো মই তোমালোকক বুজাব বিচাৰিছোঁ সেইটো কি হ'ল যে অণুবিলাক এতিয়া অকল নৰ্মেল আমি খোজকঢ়া মুভমেণ্টটোৰ কথাই আমাক ইয়াত বা চলনটোৰ কথাই আমাক কোৱা নাই ঠিক আছে জীয়াই থাকিবলৈ আমাৰ লগতে কি হ'ব আণৱিক মুভমেণ্ট কিছুমানো হ'ব মলিকুলাৰ মুভমেণ্ট বা আণৱিক চলন কিছুমানো হয় আৰু সেই আণৱিক চলন বা মলিকুলাৰ মুভমেণ্টবিলাক ক'ত হ'ব অবভিয়াছলি ইমান সৰু সৰু বস্তু ক'ত মুভ কৰি আছে চেলৰ ভিতৰত মুভ কৰি আছে তো আমাক এইটো বস্তুৱে বুজাইছে যে চেল এটাৰ ভিতৰতো বেলেগ বেলেগ মুভমেণ্ট হৈ থাকে মলিকুলৰ যিখিনিক আমি কি বুলি কওঁ সেই মুভমেণ্টটোকে আমি কি বুলি কৈছোঁ ৰিয়েকশ্যনছ কিছুমান হয় ঠিক আছে সেইখিনি কথা আমি ইয়াত পঢ়িলোঁ যে জীয়াই থাকিবলৈ হ'লে তোমাৰ আমাৰ বডিত কি হ'ব আণৱিক কিছুমান কি হ'ব তোমাৰ চাল চলনো হ'ব বা মলিকুলাৰ মুভমেণ্টটো হ'ব ঠিকে আছে আই হোপ বুজি পাইছা দেই জীৱন প্ৰক্ৰিয়া মানে কি ঠিক আছে যদি আমি এটা সূত্ৰ বা এটা চিম্পল ডেফিনেশ্যন যদি দিওঁ জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছেছ বস্তুটো বুজাবৰ কাৰণে কি হ'ব চাবা দ্য বেচিক এণ্ড এচেঞ্চিয়েল এক্টিভিটিজ performed by the living organism to sustain and maintain life যে কি বুলি কৈছে জীৱন ধাৰণ কৰিবলৈ মানে জীয়াই থাকিবলৈ লাইফ মেইনটেইন কৰিবৰ কাৰণে কি হ'ব জীৱিত প্ৰাণীবিলাকে লিভিং অৰ্গেনিজমবিলাকে সম্পাদন কৰা মূলভূত আৰু অত্যাৱশ্যকীয় কাৰ্যসমূহ যিখিনি বেচিক আৰু কি হৈছে ইম্পৰ্টেণ্ট যিখিনি নকৰিলে নহ'ব সেই গোটেই কাৰ্যসমূহক আমি কি বুলি কওঁ লাইফ প্ৰচেছ একদম চিম্পলি কওঁ হা ঠিক আছে মোৰ লগত থাকা কি কৈ আছোঁ যে জীৱ এটা জীয়াই থাকিবৰ কাৰণে এটা অৰ্গেনিজম লিভিং কণ্ডিশ্যনত থাকিবৰ কাৰণে যি প্ৰচেছ বা প্ৰক্ৰিয়া থাকে ঠিক আছে যাৰ দ্বাৰা সিহঁতি জীয়াই থাকে তাকে আমি কি বুলি কৈছোঁ লাইফ প্ৰচেছেছ বা জীৱন প্ৰক্ৰিয়া সিমানে এজ চিম্পল এজ ডেট ঠিক আছে এতিয়া আমাৰ যিটো চেপ্টাৰ আছে চেপ্টাৰটোত কি কৰিছে গোটেইখিনি বস্তু চামাৰাইজ কৰি ঠিক আছে কেইটামান আমাক দিয়া আছে যে কি যে ফাৰ্ষ্টটো কি হ'ব নিউট্ৰিশ্যনৰ কথা দিয়া আছে পৰিপুষ্টি তাৰপিছত আমি কাৰ কথা পঢ়িম শ্বসন বা ৰেছপিৰেশ্যন তাৰপিছত আমি কাৰ কথা পঢ়িম ট্ৰান্সপৰ্ট ঠিক আছে পৰিবহণ আৰু কাৰ কথা কৈ পঢ়িম আমি এক্সক্ৰিশ্যন বা ৰেচন ঠিক আছে তো এই যিকেইটা বেচিক ঠিক আছে এইকেইটা একদম বেচিক বস্তু যিকেইটাৰ কাৰণে আমাৰ কি হ'ব লাইফ এটা সাস্টেইন হৈ থাকে ঠিক আছে জীৱ এটা জীয়াই থাকিব পাৰে তো এই চাৰিটা বস্তুৰ কথা আমি ইয়াত চেপ্টাৰটোৰ ডিটেইলছত পঢ়িব লাগিব ঠিক আছে আৰম্ভ কৰোঁ নহয় জানো তো গ্লিমছ এটা চাই লওঁ যে এইকেইটাকনো কিয় ক'লে যে নিউট্ৰিশ্যন বা ৰেছপিৰেশ্যন ট্ৰান্সপৰ্ট বা এক্সক্ৰিশ্যনৰ কথানো আমাক কিয় ক'লে ঠিক আছে এইকেইটা কথানো আমি কিয় পঢ়িব লাগে একদম বেচিক্স আমি গোটেইকেইটাই পইণ্ট অকণমান চাই লওঁ তাৰপিছত আমি ভালকৈ এটা টপিকত সোমাই যাম ঠিক আছে HSLC ক্ৰেক কৰিব লাগিব মানে মজাকে ঠিক আছে পুৰা ভাল পাৰ্চেণ্টেজ এটা ছায়েন্সত যাতে তোমালোকে পোৱা ঠিক আছে ভাল মাৰ্ক এটা যাতে পোৱা তাৰ কাৰণে আমি কি কৰিব লাগিব অলপ ডিপ কনচেপ্টত যাব লাগিব যিখিনি ধুনীয়াকৈ আমি ডিছকাছ কৰিম ঠিক আছে চ' কথাটো এনেকুৱা যদি ভাল মাৰ্ক পাব লাগে ঠিক আছে এক্সেপশ্যনেল যদি লাইফত যদি হ'ব বিচাৰা জীৱনত যদি অলপ বেলেগ হ'ব বিচাৰা ঠিক আছে এটা ভাল পাৰ্চেণ্টেজ ল'ব বিচাৰা তাৰ কাৰণে তুমি কষ্ট কৰিব লাগিব ঠিক আছে এনেই পঢ়ি মেলি কষ্টও নকৰিবা আকৌ তোমাক বহুত ভাল আগলৈ জীৱনত কৰিবও মন আছে ভাল গাড়ী কিনিবও মন আছে ফুৰিবও মন আছে কিন্তু তুমি কষ্টও নকৰিবা তেনেকুৱা হ'ব জানো হয়নে নহয় যেনে কৰ্ম তেনে ফল নহয় জানো সেইটো কাৰণে আমি কি কৰিব লাগিব কষ্ট কৰিব লাগিব চোৱা এক্সামলৈ ক'ব গ'লে বেছি দিন নাই ভালদৰে পঢ়িব লাগিব সেইটো কাৰণে আমি কোৰ্চটো এইটো সময়ত লঞ্চ কৰিছোঁ যাতে তোমালোকে লগত ৰিভিজন কৰি যাব পাৰা স্কুলততো কি পঢ়াইছে তোমালোকে পঢ়িছাই তাৰ লগত আমি ইয়াত কিছুমান বেচিক বস্তু টাচ কৰি পুৰা কনচেপচুৱেল ক্লিয়াৰিটি দি তোমালোকক আগবঢ়াই লৈ যাব বিচাৰোঁ যাতে তোমালোকে মেট্ৰিকততো ভাল হ'বই HSLCটো ভাল হ'বই প্লাছ আগলৈ যেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰীত পঢ়িব যাবা আৰু যিখিনি ছায়েন্সত বিশেষকৈ পঢ়িব যাবা সিহঁতৰো কি হ'ব সেই দিগদাৰী নাপায় ঠিক আছে ইউজুৱেলি এতিয়া আমি কি পাওঁ কি প্ৰব্লেম পাওঁ যে মেট্ৰিকত পুৰা 80-90% উঠাই ধুনীয়াকৈ লৈ যাব ঠিক আছে হায়াৰ ছেকেণ্ডেৰীত গৈ ছায়েন্সত পঢ়িব ঠিক আছে ইচ্ছা থাকে পঢ়ে কিন্তু গৈ পেলাই কি হ'ব ফুচ ঠিক আছে মাৰ্কছ নাই 80% লোৱাটো গৈ পেলাই 60% 90% লৈ পোৱা যেন 80% বা 75% ৰৈ যায় কিয় ৰৈ যায় কাৰণ সেই ক্লাছ 8, 9, 10ৰ যিখিনি কনচেপচুৱেল ক্লিয়াৰিটি নাথাকে স্পেচিয়েলি ক্লাছ 10ৰ যেতিয়া কনচেপ্টবিলাক ক্লিয়াৰ নাথাকে হায়াৰ ছেকেণ্ডেৰীত গৈ তোমাৰ কি হৈ যায় প্ৰব্লেম হৈ যায় কাৰণ তুমি হায়াৰ ছেকেণ্ডেৰীত পঢ়িব গ'লে তোমাৰ ক্লাছ 10ৰ বস্তু পঢ়াব জানো নপঢ়ায় হয় নে নহয় তো সেইটো বস্তুৱে আমি কি কৰিব বিচাৰিছোঁ জেৰনৰ থ্ৰুৰে তোমালোকক দিব বিচাৰিছোঁ যাতে তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হওক
আৰু কি হ'ব পাৰা তোমালোকে এটা ভাল স্ক'ৰ প্লাছ লগতে কি লৈ যাব পাৰা কনচেপ্ট লৈ যাব পাৰা ঠিক আছে তো আমাৰ টাৰ্গেট কি থাকিলে HSLCত আউট অফ 100 100 টাৰ্গেট থাকিলে প্লাছ লগতে আমাৰ ওচৰত কি থাকিলে যে কনচেপচুৱেল ক্লিয়াৰিটি যাতে তোমালোকে ভৱিষ্যতে কোনো প্ৰব্লেম নোপোৱা এই ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যিখিনি এণ্ট্ৰেঞ্চ দিব লাগিব ঠিক আছে JEE হওক ঠিক আছে বা তোমাৰ নীটে হওক বা বাকী যিকোনো প্ৰফেশ্যনত যাবলৈ হ'লেও আমাৰ ফালৰ পৰা লাগিলে যিমান পাৰো আমি চেষ্টা কৰিম যাতে তোমালোকে কি হ'ব পাৰা সেইবিলাকত ইজি হয় ঠিক আছে তো কন্টিনিউ কৰো নহয় জানো তো আমি ফাৰ্ষ্ট কাৰ কথা পঢ়িম এতিয়া নিউট্ৰিশ্যন ঠিক আছে নিউট্ৰিশ্যন বা আমি কি বুলি কৈছিলো পৰিপুষ্টি ঠিক আছে পৰিপুষ্টি ঠিক আছে তো নিউট্ৰিশ্যন বা পৰিপুষ্টি ঠিক আছে আমি একদম শৰ্টকে ডিসকাস কৰি লওঁ ঠিক আছে আজি ইমান ডেফটাৰ নাযাওঁ আজি ফাৰ্ষ্ট ক্লাছ তোমালোকৰ ঠিক আছে গতিকে ভালদৰে বুজি লোৱা জাষ্ট আমি ওপৰে ওপৰে গোটেই চেপ্টাৰটোতনো কি আছে আমি চাই লৈছোঁ তাৰপিছত কি হ'ব আমি নেক্সট ক্লাছৰ পৰা ইয়াত আমি NCERTও মই লগতে এড কৰি দিম যাতে কিছুমান মেইন যিখিনি পইণ্ট থাকে আছামিজ এণ্ড ইংলিছ বোথ সেইটো চিন্তা কৰিব নালাগে তো আছামিজ আৰু ইংলিছ দুইটাৰে কি থাকিব তেতিয়াহ'লে NCERTও থাকিব লগত যাতে তোমালোকে কি কৰা বস্তুখিনি বুজি পোৱা ঠিক আছে দুইটা মিডিয়ামৰ ল'ৰা ছোৱালীখিনি বুজি পোৱা আৰু গোটেই কিতাপত থকা ইম্পৰ্টেণ্ট বস্তু যাতে থাকি নাযায় যিখিনিৰ পৰা তোমাৰ ভাল কুৱেশ্যনছ আহিব মানে MCQs আহিব ৰাইট সেইখিনি যাতে থাকি নাযায় তাৰ কাৰণে আমি লগতে NCERTখনো ইনক্লুড কৰিম তো আজি আমি জাষ্ট এটা গোটেই চেপ্টাৰটো এটা আমি কি লৈছোঁ ইন্ট্ৰডাকশ্যন লৈছোঁ হ'ব তো নিউট্ৰিশ্যন বা পৰিপুষ্টি মানেনো কি হয়নে এতিয়া মই অলপ আগতে কৈছিলোঁ যে জীৱ এটা জীয়াই থাকিবৰ কাৰণে কি লাগিব তাৰ দেহত প্ৰত্যেকটো চেলে ঠিক আছে আমাৰ বডিৰ প্ৰত্যেকটো চেলে নিজৰ কাম কৰিব লাগিব হয় নে নহয় ব্ৰেইন কিহেদি বনিছে মোষ্টলি নাৰ্ভ চেলেদি বনিছে তো সেই নাৰ্ভ চেলখিনি বা স্নায়ু কোষ যিখিনি আমাৰ ব্ৰেইনত বা মগজুত আছে সিহঁতি ভালকৈ কাম কৰিব লাগিব প্ৰত্যেকটোৱে কাম কৰিলে গোটেই ব্ৰেইনটো একেলগে ভাল কাম কৰিব হয়নে আমাৰ হাৰ্টত যিখিনি মাছেলৰ চেলছ আছে ঠিক আছে মাছল চেলছ সেইখিনি ভালদৰে কাম কৰিলে হাৰ্টটোৱে ভালকৈ ব্লাড পাম্প কৰিব হৃদপিণ্ডটোৱে ভালকৈ তেজ পাম্প কৰিব পাৰিব নহয় জানো বা আমাৰ কিডনিৰ প্ৰত্যেকটো চেলে কাম কৰিব লাগিব নেফ্ৰনবিলাকে বা আমাৰ পেটৰ ডাইজেষ্টিভ চিষ্টেমৰ যিখিনি আছে গোটেইখিনি কি কৰিব লাগিব তাত থকা প্ৰত্যেকটো চেলে নিজৰ কাম কৰিলেহে সেই অৰ্গেনটোৱে ভালকৈ কাম কৰিব সেই অংগটোৱে ভালকৈ কাম কৰিব কাৰণ অংগবিলাক কিহেদি বনিছে আল্টিমেটলি চেলেদি বনিছে তো আমাৰ গোটেই বডিটোৱে ভালকৈ কাম কৰিবলৈ আমাৰ অৰ্গেনবিলাকে কাম কৰিব লাগিব প্লাছ অৰ্গেনবিলাকে কাম কৰিবলৈ হ'লে আমাৰ কি কাম কৰিব লাগিব তাত থকা চেল এইখিনি ক্লিয়াৰ এতিয়া সেই চেলখিনিয়ে ভালকৈ কাম কৰিবৰ কাৰণে চেলখিনি কি লাগিব তাত কি হয় বুলি পঢ়িছিলোঁ এইমাত্ৰ আমি মলিকুলাৰ মুভমেণ্ট য'ত আমি কাৰ কথা পঢ়ি আছিলোঁ যে তাত কি হৈ আছিলে মলিকুলাৰ মুভমেণ্ট মানে ৰাসায়নিক বিক্ৰিয়া কিছুমান হৈ থাকে ঠিক আছে আমাৰ প্ৰত্যেকটো চেলৰ ভিতৰতে কি হৈ আছে কিছুমান কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক বিক্ৰিয়া হৈ আছে আৰু সেই ৰাসায়নিক বিক্ৰিয়াবিলাক চলিবৰ কাৰণে আমাক কি লাগিব ইঞ্জিনে চলিব জানো তাৰ কাৰণে আমাক কি লাগিব এনাৰ্জি লাগিব শক্তি লাগিব ঠিক আছে এতিয়া সেই এনাৰ্জি বা শক্তি আমি ক'ৰ পৰা পাম তাৰ কাৰণে আমি কি কৰোঁ খাদ্য আহৰণ কৰোঁ আৰু সেই যিটো আমি খাদ্য আহৰণ কৰিলোঁ ঠিক আছে সেই যিটো প্ৰচেছ খাদ্য আহৰণ আৰু তাৰ পৰা যিটো আমি চেলবিলাকলৈ সেই খাদ্যটো দিয়া লাগে ঠিক আছে সেই গোটেই প্ৰচেছটোক আমি কি বুলি কৈছোঁ তেতিয়াহ'লে পৰিপুষ্টি বা নিউট্ৰিশ্যন ঠিকে আছে বুজি পাইছোঁ দেই এতিয়া চাবা তো নিউট্ৰিশ্যন বা পৰিপুষ্টিত কি হ'ব যে মানুহে খাদ্য আহৰণ কৰিব মানুহ বা যিকোনো জীৱই কি কৰিছে খাদ্য আহৰণ কৰি পেলাই তাৰ পৰা শক্তি পাবৰ কাৰণে কি কৰে সেই খাদ্যবিলাক জেগা জেগা চেলত গৈ পেলাই পোৱাটোৱে কি হ'ল তেতিয়াহ'লে আমাৰ পৰিপুষ্টি বা নিউট্ৰিশ্যন ঠিক আছে তো ইয়াত আমি পঢ়িব লাগিব তাতে আমি কাৰ কথা পঢ়িব লাগিব যে আমি কেনেকৈ খাদ্য আহৰণ কৰোঁ ঠিক আছে আমি কেনেকৈ খাদ্য আহৰণ কৰিলোঁ কিবা এটা খাদ্য আছে লাগিলে যিয়ে হওক ঠিক আছে ভাত ঠিক আছে পূৰা মাংসৰে একদম মুৰ্গী মাংসৰে ভাতেই হওক ঠিক আছে বা তোমালোকে আম এটাই খাইছা আল্টিমেটলি তুমি লৈ পেলাই মুখত ভৰালা তুমি চুবালা তাৰপিছত তোমাৰ খাদ্যনলী ইছ'ফেগাছেদি গৈ পেলাই ক'ত পালেগৈ তোমাৰ পাকস্থলী পালেগৈ ষ্টামাক পালেগৈ তাত এতিয়া কি আৰম্ভ হ'ব গোটাই গোটাই খাইছা হয়নে নহয় এতিয়া চোৱা এতিয়া কি হৈ আছে যে তুমি ভাত খাইছা হয়নে ভাতবিলাক ডাঙৰ ডাঙৰ হয়নে নহয় কোষ এটা চকুৰে নেদেখি গতিকে এটা ভাত কোষ এটাক তুমি দিলে কোষ এটা ভাতটো খাব পাৰিব জানো নোৱাৰে হয়নে একদম ননচেন্স কথা নহয় জানো তাৰ কাৰণে কি কৰিব লাগিব সেই ভাতটো আমি কি কৰিব লাগিব সৰু সৰু গুড়ি কৰিব লাগিব যাতে কি কৰিব পাৰে সেইটো বস্তু গৈ পেলাই এটা চেলে সেইটো বস্তু কি কৰিব পাৰে ল'বগৈ পাৰে ঠিক আছে তো তাৰ কাৰণে যিটো প্ৰচেছ আছে তাকে আমি কি বুলি কওঁ ডাইজেশ্যন বা পাচন যে আমি যিখিনি খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্যখিনিক গুড়ি কৰি ঠিক আছে সেইখিনি যাতে কি হ'ব পাৰে চেলবিলাকে ল'ব পৰা অৱস্থালৈকে কোষবিলাকে ল'ব পৰা অৱস্থালৈকে তাক আমি যেতিয়া পৰিৱৰ্তন কৰোঁ ভাঙি ভাঙি তাকে আমি কি বুলি কওঁ চিম্পলি কৈ আছোঁ মই এইখিনি কি বুলি কওঁ আমি পাচন বা কি বুলি কওঁ ডাইজেশ্যন বুলি কওঁ
ঠিকে আছে তো সেইখিনি বস্তু কথা আমাৰ যিটো ডাইজেষ্টিভ চিষ্টেম আছে সেই তাৰ কথা আমি ক'ত পঢ়িব লাগিব নিউট্ৰিশ্যনত পঢ়িব লাগিব ঠিক আছে বুজি পাইছা নেক্সট যিটো প্ৰচেছ দিয়া আছে ৰেস্পিৰেশ্যন ঠিক আছে তো ৰেস্পিৰেশ্যনতনো কি যে আমাৰ যিখিনি শ্বাস প্ৰশ্বাস লোৱাৰ এটা চিষ্টেমো আছে নহয় জানো য'ত কি হ'ব আমি উশাহ লৈছোঁ সেই উশাহ আমাৰ ক'লৈ গৈছে হাওঁফাওলৈ গৈছে হয়নে নহয় আকৌ হাওঁফাওৰ পৰা বাহিৰলৈ কি ওলাই আহিছে কাৰ্বন ডাই অক্সাইড ওলাই গৈছে ঠিক আছে তো তাৰ যিটো আমাৰ ৰেস্পিৰেশ্যনৰ প্ৰচেছ আছে তাৰ কথা আমি ডিটেইলছত পঢ়িব লাগিব ঠিক আছে এতিয়া ট্ৰান্সপোৰ্ট বা পৰিবহন ঠিক আছে শ্বসন মানে কি আছিলে ৰেস্পিৰেশ্যন এটা কি হৈ গ'ল ট্ৰান্সপোৰ্ট ঠিক আছে এই যে তুমি খাদ্য খালা ঠিক আছে খাদ্যটো খোৱাৰ পিছত তুমি গুড়িও কৰিলা গুড়ি কৰাৰ পিছত সি গৈ পেলাই চেলবিলাকে কেনেকৈ পাব ঠিক আছে পেটত ডাইজেশ্যন হৈছে পেটত গুড়ি হৈছে ইণ্টেষ্টাইনৰ ভিতৰত তোমাৰ গুড়ি হৈ পেলাই আৰু সৰু সৰু হৈ গ'ল তাৰপিছত সি গুড়ি হোৱা খাদ্যটো ঠিক আছে খাদ্য কি কি থাকে কাৰ্বহাইড্ৰেট থাকে প্ৰটিন থাকে লিপিডছ থাকে ভাইটামিনছ থাকে সেইবিলাক বস্তু থাকে এতিয়া এই বস্তুবিলাক কোষবিলাকে কেনেকৈ পাবগে ডাইজেশ্যন ঠিক আছে পেটত হৈ গ'ল মানি ল'লোঁ কোষবিলাকে কেনেকৈ পাবগে তো কোষবিলাকলৈ লৈ কোনে যাব ঠিক আছে বা তুমি অক্সিজেন লৈছা ঠিক আছে উশাহ ল'লা ঠিক আছে গোটেই এটমস্ফিয়াৰ পৰা বতাহ গ'ল তাৰ পৰা কি হ'ব হাওঁফাওলৈ যোৱাৰ পিছত অক্সিজেনটো গ'ল এতিয়া সেই হাওঁফাওলৈ অক্সিজেনটো গৈ পেলাই বাহিৰলৈ কাৰ্বন ডাই অক্সাইড ওলাই আহিলে ঠিকে আছে কিন্তু অক্সিজেনটো গৈ কি হ'লগে অক্সিজেনটো কিয় ল'লোঁ আমি কাৰণ অক্সিজেনটো এতিয়া ক'লৈ দিব লাগিব আমি বেলেগ বেলেগ চেলবিলাকত মই বাৰে বাৰে কি কৈছোঁ যে আমাৰ প্ৰত্যেকটো কাম কোনে কৰি আছে চেলবিলাকে কৰি আছে তো আমি যি বস্তুৱে লৈছোঁ বাহিৰৰ পৰা কাৰ কাৰণে লৈ আছোঁ চেলবিলাকৰ কাৰণে লৈ আছোঁ যিটো খাদ্য আমি খাইছোঁ সেইটো কাৰ কাৰণে চেলবিলাকক দিবৰ কাৰণে যে চেলবিলাকে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰে তুমি উশাহ লৈ আছা অক্সিজেন ল'ব লাগে আমি অক্সিজেন কাৰ কাৰণে লৈ আছা সেই চেলবিলাকক দিবৰ কাৰণে কাৰণ অক্সিজেনটো চেলবিলাকক কামত দৰকাৰ হ'ব তাৰে কাহিনীটোৱে আছিলে ৰেস্পিৰেশ্যন ঠিক আছে তো হ'ব কি এতিয়া তুমি উশাহ ল'লা অক্সিজেনটো হাওঁফাওলৈ গ'ল এতিয়া সেই অক্সিজেনটো হ'ব কি কাহিনী হাওঁফাওৰ পৰা সেই অক্সিজেনটো এতিয়া কি হ'ব তেজলৈ যাব ঠিক আছে বা তোমাৰ পেটৰ পৰা সেই গুড়ি হোৱা খাদ্যখিনি এতিয়া ক'ত যাব তেজত যাব আৰু তেজে গৈ পেলাই প্ৰত্যেকটো কোষ বা চেলকে দি থৈ আহিবগে ঠিক আছে এই যে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ লৈ গ'ল ঠিক আছে ব্লাডে কি তেতিয়াহ'লে কি কৰি আছে ট্ৰান্সপোৰ্ট কৰি আছে নে পৰিবহন কৰি আছে নে তো পৰিবহন তন্ত্ৰত আমি কাৰ কথা পঢ়িব লাগিব যিটো আমাৰ ব্লাড চাৰ্কুলেটৰী চিষ্টেম আছে ৰক্ত সঞ্চালন তন্ত্ৰ আছে তাৰ কথা আমি পঢ়িব লাগিব বস্তুটো একদম চিম্পল হয়নে এতিয়া তোমালোকে ভোক লাগিলে ছুইগি জমেট'ৰ পৰা অৰ্ডাৰ কৰা নাই ধুনীয়াকৈ তুমি ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিলা আহিলে সি গৈ পেলাই তোমাৰ ঘৰত দি থৈ আহিলেগে চেম কেছ এইটো হ'ব যে কি হ'ব তুমি খালা খোৱাৰ পিছত পেটত তোমাৰ কি হ'ল খানা গুৰি মেলি হৈ আজৰি এতিয়া চেলক দিবগৈ লাগে তো কি কৰিব এতিয়া চেলবিলাকে ওচৰত কেনেকৈ যাব এতিয়া কি আহিব ডেলিভাৰী দিব কোনে ডেলিভাৰী দিব ব্লাডে এতিয়া ডেলিভাৰী দিব চেলবিলাকক কিহৰ যিটো আমাৰ খাদ্য পাচন হোৱাৰ পিছত বনিলে গুৰি গুৰি হোৱাৰ পিছত যিটো খানা বনিলে তাক এতিয়া ক'লৈ লৈ যোৱা হ'ব চেলবিলাকলৈ লৈ যাব কোনে ডেলিভাৰী দিবগৈ এতিয়া ব্লাডে ঠিক আছে বা একেটা বস্তু যদি চোৱা অক্সিজেন হয়নে অক্সিজেনটো ল'লা হয়নে হাওঁফাওৰ পৰা ক'লৈ গ'ল ব্লাডে এতিয়া ব্লাডে কি কৰিব তাক ডেলিভাৰী দিবগৈ ক'ত ডেলিভাৰী দিবগৈ এতিয়া গৈ তোমাৰ প্ৰত্যেকটো চেলকে গৈ পেলাই কি দিব ডেলিভাৰী দিব এতিয়া ব্লাডে আকৌ উল্টাই কি লৈ আহিব চেলটোত অক্সিজেনটো ল'লে চেলে কি কৰে অক্সিজেনটো ল'ব তাৰপৰা যিবিলাক ৰিয়েকশ্যনত ইউজ কৰিব তাৰপিছত অক্সিজেনৰ জেগাত তাত কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড তাত প্ৰডিউচ হ'ব এতিয়া সেই কাৰ্বন ডাই অক্সাইডটো এতিয়া আমাৰ চেলৰ ভিতৰত থাকিলে যে প্ৰব্লেম হৈ যাব তো সেই এতিয়া চেলে আকৌ কাক দি পঠাব সেই ব্লাডকে দি পঠাব যে ভাই তুমি লৈ যোৱা একদম কুৰিয়াৰ ছাৰ্ভিচৰ নিচিনা যে তুমি লৈ যোৱা গৈ পেলাই বডিৰ পৰা বাহিৰলৈ গৈ পেলাই দেগে তো কি হ'ব এতিয়া সেই যিটো চেলত কাৰ্বন ডাই অক্সাইড বনিলে সেই কাৰ্বন ডাই অক্সাইডটো এতিয়া ব্লাডে লৈ আহি পেলাই আকৌ লাংজক দিবহি হাওঁফাওঁক দিব আৰু সেইটো এতিয়া আমি নিশাহত বাহিৰলৈ উলিয়াই দিলোঁ কাহিনী বুজি পেলা নাই এই অক্সিজেন গ'ল এই কাৰ্বন ডাই অক্সাইড বাহিৰলৈ আহিলে হয়নে হাওঁফাওঁলৈ আহিলে বা তোমাৰ পেটৰ পৰা ডাইজেশ্যন হোৱাৰ পিছত খানাবিলাক ক'ত গ'ল ব্লাডত গ'ল ঠিক আছে তাক আমি এবজৰ্পশ্যন বুলি কওঁ পেটৰ পৰা যে ব্লাডলৈ গ'ল তাক আমি শোষণ বা কি বুলি কওঁ এবজৰ্পশ্যনৰ থ্ৰুৱেদি কি হ'ব পেটৰ পৰা ক'লৈ গ'ল বা ইণ্টেষ্টাইনৰ পৰা ক'লৈ গ'ল তেজলে বা ব্লাডলে তো ব্লাডে গৈ পেলাই খাদ্য ক'ত দিলেগে কোষবিলাকক দিলেগে সেইটো হ'ল নাই এই গোটেই আমাৰ বডিত এটা বস্তু এটা জেগাৰ পৰা যে বেলেগ এটা জেগালৈ যে গৈ আছে দৰকাৰী বস্তু কাৰ থ্ৰুৱেদি গৈ আছে ব্লাডৰ থ্ৰুৱেদি গৈ আছে আৰু সেই বস্তুটোক আমি কি বুলি কওঁ ট্ৰান্সপোৰ্ট বা কি বুলি কওঁ পৰিবহন তো সেই পৰিবহন তন্ত্ৰ বা ট্ৰান্সপোৰ্ট চিষ্টেমটো আমি কাৰ কথা পঢ়িব লাগিব ব্লাডৰ কথা আমি তাত পঢ়িব লাগিব ঠিক আছে এইটো হ'ল কাৰ কাহিনী ট্ৰান্সপোৰ্টৰ কাহিনী নেক্সট আহিলে কি এক্সক্ৰিশ্যন ঠিক আছে এতিয়া অলপ আগতে কৈছিলোৱে এতিয়া অলপ ভালকে কওঁ যে কি হ'ল তুমি যিখিনি বস্তু দিলা খাদ্য দিলা যিখিনি খালা ঠিক আছে সেইখিনি গ'ল চেলে পালেগে চেলে নিজৰ ৰিয়েকশ্যনছবিলাকৰ সেইখিনি বস্তু ইউজ কৰিলে
এতিয়া কেতিয়াবা কি হয় দৰকাৰী বস্তু বনিলে হয় কিন্তু কেতিয়াবা কি থাকে কিছুমান অদৰকাৰী বস্তু ৰিয়েকশ্যনছবিলাকত বনি যায় ঠিক আছে এতিয়া আমি অকণমান দেৰি আগতে ৰিয়েকশ্যন এটা পঢ়িছিলোঁ যে কি আছিলে যেতিয়া আমি খাদ্য যেতিয়া আমাৰ বডিত ভাঙিলে হয়নে গ্লুক'জটো গৈ চেলত পালেগে চেলে কি কৰিব এতিয়া খাদ্যৰ কথা যে আমি ধৰিব পাতি আছোঁ খাদ্যত কি আছিলে যে যেতিয়া কাৰ্বহাইড্ৰেট আমি খালোঁ ঠিক আছে চাউলটো যেতিয়া তুমি খালা ভাতটো যেতিয়া তুমি খালা সেইটো আল্টিমেটলি গুৰি গুৰি হৈ যাবনে গুৰি গুৰি হৈ কি হ'বগে গ্লুক'জ হ'বগে কি হ'বগে গ্লুক'জ ঠিক আছে তো গ্লুক'জ এইটোৱে হ'ল কি গ্লুক'জ এতিয়া শক্তি এতিয়া চেলটোক কি লাগিব কাম কৰিবৰ কাৰণে এনাৰ্জি এনাৰ্জি ক'ৰ পৰা পাব এইটোকে ভাঙি পেলাই ইয়াৰ পৰা কি বনালে এনাৰ্জি বনাব ঠিক আছে তো ফাৰ্ষ্ট আমি এনাৰ্জি লিখি দিছোঁ বাৰু এনাৰ্জি বনালে কিন্তু এই এনাৰ্জি বনাবৰ কাৰণে ইয়াক যে ভাঙিলে তাৰ লগতে কি বনিলে কাৰ্বন ডাই অক্সাইড আৰু কি বনিলে ৱাটাৰ এতিয়া পানীটো ক'লে প্ৰব্লেম নাই পানী আমাক বেলেগ বেলেগ কামত লাগি থাকে পানীটো আমি এক্সট্ৰাকৈ ঠেক খাই থাকোঁ গতিকে পানী ক'লে প্ৰব্লেম নাই প্ৰব্লেম কাক লৈ আহিলে কাৰ্বন ডাই অক্সাইড কাৰণ কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে প্ৰব্লেমেটিক আমাৰ দিগদাৰী কৰে তো এই ৰিয়েকশ্যনটো দেখিলে নাই কাৰ্বন ডাই অক্সাইড যদি বাহিৰলৈ উলিয়াই দিব লগা হ'ল সেইটো এক প্ৰকাৰৰ কি হৈ গ'ল যে ব্লাডৰ তেজে কি কৰিব কাৰ্বন ডাই অক্সাইডটো লৈ লাংজক দিলে হাওঁফাওঁক দিলে হাওঁফাওঁ এটাক বাহিৰলৈ উলিয়াই দিলে তো এইটো কি হ'ল বাহিৰলৈ উলিয়াই দিলা অলাগতিয়াল বা ৱেষ্ট প্ৰডাক্ট তুমি বাহিৰলৈ উলিয়াই দিলা আৰু তাকে আমি কি বুলি কৈ আছোঁ অথনিৰ পৰা এক্সক্ৰিশ্যন বা ৰেচন বুলি কৈ আছোঁ বুজি পাইছনে তো ইয়াত এইটো চোৱা মই এই ৰিয়েকশ্যনটো মই তোমালোকক কিয় দেখালোঁ এতিয়া যিটো পিছলৈ আছেই তথাপিও কিয় দেখালোঁ এইটো বস্তু দেখাব বিচাৰিছোঁ যে আমাৰ ৰিয়েকশ্যনবিলাকত কেতিয়াবা কি বনিব ৱেষ্ট প্ৰডাক্টটো বনে আৰু এই ৱেষ্ট প্ৰডাক্টবিলাক কি কৰিব লগা হয় আমাৰ বডিৰ পৰা বাহিৰলৈ উলিয়াই দিব লগা হয় তাকে আমি কি বুলি কৈছোঁ এক্সক্ৰিশ্যন আৰু এক্সক্ৰিশ্যনত আমি মেইনলি কাৰ কথা পঢ়িব লাগিব য'ত আমাৰ কি আছে কিডনিজ ঠিক আছে তো কিডনিয়ে কেনেকৈ আমাৰ ব্লাডটো ফিল্টাৰ কৰিব ঠিক আছে এতিয়া চোৱা যিকোনো ৱেষ্ট প্ৰডাক্টখিনি আল্টিমেটলি ক'লৈ আহিব তেজত আহিব গতিকে আমি সেইখিনি বস্তু যদি বাহিৰলৈ উলিয়াই দিব লাগে সেইখিনি কাৰণে কি কৰিব লাগিব ফাৰ্ষ্ট ব্লাডটো আমি কি কৰিব লাগিব তেজক আমি কি কৰিব লাগিব ফিল্টাৰ কৰিব লাগিব ঠিক আছে তো কিডনিয়ে কি কৰিব বৃক্কই কি কৰিব যে সেই তেজ ঠিক আছে বা সেই ব্লাডটো কি কৰিব ফিল্টাৰ কৰিব আৰু তাৰ পৰা যিখিনি অলাগতিয়াল বস্তু আছে থ্ৰু ইউৰিন ঠিক আছে মূত্ৰৰ জৰিয়তে পেচাবৰ জৰিয়তে কি কৰিব সেইটো বাহিৰলৈ উলিয়াই দিব আৰু সেই কাহিনীটো আমি ক'ত পঢ়িম এতিয়া এক্সক্ৰিশ্যন বা ৰেচন ঠিক আছে তো এইখিনিয়ে কি হ'ব তেতিয়াহ'লে আমি চেপ্টাৰটো পঢ়িবলগীয়া মেইন টপিক যাৰ পৰা তোমালোকৰ বহুতখিনি এই চেপ্টাৰটো যথেষ্ট দীঘল মানে ইন দ্য চেন্স বহুত টপিক আছে ঠিক আছে আৰু ইয়াৰ পৰা সেইকাৰণে কুৱেশ্যনছো অহাৰ চান্সেছ বহুত বেছি থাকে ঠিক আছে কুৱেশ্যনটোতো আহিবই কিন্তু বেছি সংখ্যক কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা অহাৰ চান্সেছ সেইটো কাৰণেই থাকে কাৰণ বহুত টপিক আছে ঠিক আছে এতিয়া নিউট্ৰিশ্যন ৰেছপিৰেশ্যন ট্ৰান্সপৰ্ট এক্সক্ৰিশ্যনৰ বহুতখিনি কনচেপ্ট আছে যিখিনি তোমালোকে বুজি পাব লাগিব কাৰণ তেতিয়াহে তোমালোকে কি ছল্ভ কৰিব পাৰিবা MCQখিনি ছল্ভ কৰিব পাৰিবা তো তোমালোকক সেইকাৰণে মই MCQ প্ৰেক্টিছ কৰাম মাজে মাজে যাতে তোমালোকে কি কৰিব পাৰা MCQবিলাক ছল্ভ কৰিবলৈ শিকা ঠিক আছে কিছুমান আমি টেকনিক ডিছকাছ কৰিম সেই টেকনিকবিলাকত কি থাকিব কেনেকৈ তোমালোকে MCQখিনি ছল্ভ কৰিব পাৰা ঠিক আছে তাৰ কিছুমান টেকনিক্স থাকে যিখিনি আমি তোমালোকৰ লগত ডিছকাছ কৰিম ঠিক আছে তো আজি আমি এইখিনিতে এৰিম ঠিক আছে তোমালোকে ভিডিঅ'টো ভালদৰে একবাৰ চাবা ঠিক আছে কিবা যদি ডাউট থাকে অবভিয়াছলি যদি ইউটিউবত দিলে তোমালোকে কি কৰিব পাৰিবা কমেণ্ট কৰিও তাত কি কৰিব পাৰিবা ডাউটছখিনি দেখিব পাৰিবা নেক্সট ক্লাছত মই সেইখিনি কি কৰিব পাৰিম তোমালোকৰ লগত ডিছকাছ কৰিব পাৰিম ঠিক আছে তো ভালদৰে পঢ়িবা ঠিক আছে এবাৰত বুজি নাপালেও তোমালোকে দুবাৰ তিনিবাৰ ট্ৰাই কৰি চোৱা ভিডিঅ'টো মই গেৰাণ্টি দিছোঁ তোমালোকে বুজি পাবাই ঠিক আছে আৰু তথাপিও যদি কিবা ডাউট থাকে তেতিয়াহ'লে কি কৰিবা থ্ৰু কমেণ্ট বা আমাৰ টিমৰ লগত তোমালোকে ডিছকাছ কৰিবা যে এনেকুৱা ডাউটছ আছিলে তো তোমালোকৰ কাৰণে মই এক্সট্ৰা ডাউট ক্লাছ এটা ৰাখি দিম ঠিক আছে তো মোৰ মেইন ফ'কাছটো হ'ল কি তোমালোকে সায়েন্সত ফুল মাৰ্কছ পাব লাগিব ঠিক আছে তাৰ কাৰণে তোমালোকক যিমানখিনি টেকনিক্স লাগে যেনেকুৱা নোটছ লাগে যিখিনি বস্তু আছে আমি তোমালোকক দিম তোমালোক আহা আমাৰ লগত ক্লাছ কৰা কনচেপচুৱেল ক্লিয়াৰিটি আৰু প্লাছ কি হ'ব মাৰ্কছ লৈ যোৱা ঠিক আছে তো নেক্সট ক্লাছত লগ পাম ঠিক আছে বাই বাই